ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন দীঘল প্ৰশ্ন চাই লওঁ। ইংৰাজে ভাৰতৰ লগত বাণিজ্য চুক্তি কৰিবলৈ কৰা প্ৰচেষ্টা কেতিয়া সম্পূৰ্ণ হৈছিল তাৰ পদক্ষেপসমূহ সংক্ষেপে লিখা। উত্তৰ: ইংৰাজে ভাৰতৰ সৈতে পৰ্তুগীজ সদাগৰসকলৰ দৰে বেহা বেপাৰ কৰিবলৈ মন মেলিছিল। তাৰ বাবে তেওঁলোকে বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লৈছিল। ক. 1599 খ্ৰীষ্টাব্দত জন মিল্ডেন হল নাবিকজনে ৰাণী এলিজাবেথৰ পৰা এখন অনুৰোধ পত্ৰ লৈ পোনপ্ৰথমবাৰৰ বাবে ভাৰতত প্ৰৱেশ কৰিছিল। খ. প্ৰাচ্যৰ সৈতে বেহা বেপাৰ কৰাৰ উদ্দেশ্যে 1600 খ্ৰীষ্টাব্দত ইংৰাজ সদাগৰসকলে ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ জন্ম দিছিল। গ. 1608 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা প্ৰথম জেমছে ভাৰতৰ সৈতে বেহা বেপাৰ কৰাৰ উদ্দেশ্যে কেপ্টেইন উইলিয়াম হকিন্স নামৰ এজন ব্ৰিটিছ সদাগৰৰ যোগেদি মোগল সম্ৰাট জাহাংগীৰলৈ এখন আবেদন পত্ৰ প্ৰেৰণ কৰিছিল, কিন্তু জাহাংগীৰে সেয়া নামঞ্জুৰ কৰিছিল। ঘ. 1615 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা প্ৰথম জেমছে আন এজন ইংৰাজ ছাৰ টমাছ ৰক জাহাংগীৰৰ ওচৰলৈ প্ৰেৰণ কৰিছিল। টমাছ ৰৱে কোনো ধৰণৰ বাণিজ্যিক চুক্তি কৰিব পৰা নাছিল যদিও সম্ৰাট জাহাংগীৰে ইংৰাজ সদাগৰসকলক চুৰাটত বাণিজ্যিক কুঠি স্থাপনৰ অনুমতি দিছিল। আৰু ঙ. 1715 খ্ৰীষ্টাব্দত জন চাৰমানৰ নেতৃত্বত ইংৰাজ লোকৰ এটা সঁজাতি দলে মোগল সম্ৰাট ফাৰুক-ছিয়াৰক সাক্ষাৎ কৰি পুনৰ বাণিজ্যিক চুক্তিৰ প্ৰস্তাৱ আগবঢ়াইছিল। সেই সময়ত সম্ৰাট কঠিন ৰোগত ভুগি আছিল। ৰোগাক্ৰান্ত সম্ৰাটক সঁজাতি দলটোৰ চিকিৎসক ডাক্তৰ হেমিল্টনে চিকিৎসা কৰি তেওঁৰ ব্যাধি দূৰ কৰিছিল। সেয়ে সম্ৰাট ফাৰুক-ছিয়াৰে সঁজাতি দলটোৰ প্ৰতি সদয়ৰ ভাৱ দেখুৱাইছিল। এই সুযোগতে সম্ৰাটৰ পৰা ইংৰাজ সদাগৰসকলে 3খন ফৰমান আদায় কৰে আৰু ইষ্ট ইণ্ডিয়া কোম্পানী সমগ্ৰ ভাৰতবৰ্ষত নিৰ্বিঘ্নে বেহা বেপাৰ কৰাৰ ৰাজকীয় অনুমতি লাভ কৰে।